Good morning students. মই আজি তোমালোকৰ ক্লাস 9 ৰ সোশিয়াল সায়েন্সৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ভাগৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহৰ ভিতৰুৱা আৰু অনুসৰণী শৰ্ট কোৱেশ্চনছ আনসাৰবোৰ লৈ আহিছো। তেন্তে বলা ভিডিওটো আৰম্ভ কৰো। প্ৰশ্ন 1 নম্বৰ অৰ্থনীতি শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা লোৱা হৈছে? উত্তৰ গ্ৰীক ভাষাৰ ইকোনমিয়া শব্দৰ পৰা লোৱা হৈছে। 2 নম্বৰ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? উত্তৰ এডাম স্মিথ। 3 নম্বৰ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰ আলফ্ৰেড মাৰ্শ্বেলে। 4 নম্বৰ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰ লায়নেল ৰবিনছে। 5 নম্বৰ অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞাক দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয়? উত্তৰ লায়নেল ৰবিনছৰ সংজ্ঞাটো। 6 নম্বৰ কোনে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কৈছিল? উত্তৰ এডাম স্মিথে কৈছিল। 7 নম্বৰ মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যবালীৰ অধ্যয়নে হৈছে অৰ্থনীতি। এই কথাষাৰ কোনে কৈছিল? উত্তৰ আলফ্ৰেড মাৰ্শ্বেলে কৈছিল। 8 নম্বৰ সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য কোনে কৈছিল? উত্তৰ লায়নেল ৰবিনছে কৈছিল। 9 নম্বৰ অৰ্থনীতিৰ দক্ষতা ধাৰণাটো কোনে আগবঢ়াইছিল? উত্তৰ স্যামুৱেলছন আৰু নৰ্থহাছে। 10 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু কি? উত্তৰ সীমিত সম্পদৰাজিক গঠনমূলকভাৱে ব্যৱহাৰ কৰা। 11 নম্বৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ এটা উদাহৰণ দিয়া। উত্তৰ মৰিগাঁৱৰ জোনবিলি মেলা। 12 নম্বৰ উৎপাদন মানে কি? উত্তৰ উপযোগী সামগ্ৰী বা সেৱাৰ সৃষ্টিয়ে হৈছে উৎপাদন। 13 নম্বৰ কল্যাণকামী অৰ্থনীতিক সমৰ্থন কৰা এজন ভাৰতীয় অৰ্থনীতিবিদৰ উদাহৰণ দিয়া। উত্তৰ অমৰ্ত্য সেন। 14 নম্বৰ মুক্ত বস্তুৰ দুটা উদাহৰণ দিয়া। উত্তৰ সূৰ্যৰ পোহৰ আৰু বতাহ। 15 নম্বৰ চাহিদা মানে কি? উত্তৰ এজন ভোক্তাৰ কোনো এটা বস্তু পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বোলে। 16 নম্বৰ FCIৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া। 17 নম্বৰ জনমূৰি আয়ৰ সংজ্ঞাটো লিখা। উত্তৰ জনমূৰি আয়ৰ সংজ্ঞাটো হৈছে ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা, অৰ্থাৎ ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যা হৰণ কৰিলে জনমূৰি আয় পোৱা যায়। 18 নম্বৰ প্ৰশ্ন কোনো বস্তুৰ মানুহৰ প্ৰভাৱ পূৰণ কৰাৰ ক্ষমতা কি বুলি কোৱা হয়? উত্তৰ উপযোগিতা। 19 নম্বৰ উৎপাদনৰ উৎপাদিত আহিলা কি বুলি কোৱা হয়? উত্তৰ সামগ্ৰী বুলি কোৱা হয়। 20 নম্বৰ মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা শব্দৰ পৰা লোৱা হৈছে? উত্তৰ মাইক্ৰ শব্দটো মাইক্ৰছ আৰু মেক্ৰ শব্দটো মেক্ৰছ শব্দৰ পৰা লোৱা হৈছে।